সন্মুখত যি বাঁহৰ ঘৰটো দেখিছে এয়া কি হয় জানেনে? নুমলীগড়ৰ ওচৰত থকা এখন ধুনীয়া বাঁহৰ ৰেষ্টুৰেণ্টৰ চাৰিওকাষে এটা নিৰিবিলি পৰিৱেশ, ওচৰতে এখন ধুনীয়া পথাৰ আৰু এই ৰেষ্টুৰেণ্টখনৰ মুখেদি NH37 হাইৱেটো গৈছে। ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই দেখা পালোঁ বাঁহৰ ফাৰ্ণিচাৰ থৈ দিছে আৰু এটা জাপি আছে আৰু গামোচা আৰু ইয়াৰ বাঁহৰ ডিজাইনবোৰ কিন্তু চাবলগীয়া। ৰুফটো চাগে লক্ষ্য কৰিছে, ইমান ধুনীয়াকৈ বাঁহেৰে ডিজাইন কৰিছে। বাঁহৰ সঁজুলিৰে এটা ধুনীয়া লাইট জ্বলোৱা ফ্ৰেম বনাই থৈছে আৰু ৰেষ্টুৰেণ্টৰ ভিতৰৰ ডাইনিং পাৰ্টটো বাঁহেৰে নিৰ্মাণ কৰা। বাঁহেৰে বনোৱা ইমান ধুনীয়া ইণ্টেৰিয়ৰ দেখি মই সঁচাকৈ আচৰিত হৈ গ'লোঁ। আজি মানুহ বেছি নাছিল, এজন দুজনহে কাষ্টমাৰ আছিল। লাঞ্চ কৰিবৰ বাবে আমি খিৰিকীৰ ওচৰত থকা এখন ছাইডৰ টেবুল আমি বাছি ল'লোঁ। প্ৰথমে মই মেনুখন উল্টিয়াই চালোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ আইটেমছ আছে। কিছুমান ৰেষ্টুৰেণ্টত মেনুত থকা চব আইটেমছ এভেইলেবল নহয়, কিন্তু এইখন ৰেষ্টুৰেণ্টত তেনেকুৱা নহয় আৰু ইয়াৰ ৰেটবোৰো ৰিজনেবল। ইয়াৰ থালিৰ ৰেট 110 টকা। আমি লোকেল চিকেন কাৰী এক্সট্ৰাকৈ লৈছিলোঁ। আদাৰ নন ভেজ আইটেমছ কেন অলছ' বি অপ্ট ফৰ। থালিখনত এটা স্পেচিয়েল বস্তু আছে, সেয়া হৈছে মাছৰুম। এয়া বিন আলু ভাজি, ভেন্দি, আলু পিটিকা, কচু আৰু পদিনা, মচুৰ দাইল আৰু মাটি দাইল। সোৱাদ ইমান এটা বেয়া নাছিল, কিন্তু মই কেতিয়াও ভবা নাছিলোঁ বাহিৰৰ পৰা দেখা এখন বাঁহৰ ৰেষ্টুৰেণ্ট ইমান এখন ধুনীয়া ৰেষ্টুৰেণ্ট হ'ব। ইয়াৰ ইণ্টেৰিয়ৰটো কিমান ধুনীয়া আকৌ এবাৰ চাই লওক। নিশ্চয় বহু কষ্ট কৰি ইণ্টেৰিয়ৰ ডিজাইন কৰিছে, বাট ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবলৈ দিছ ইজ এ নাইচ প্লেচ টু বি। ষ্টে হেপী এণ্ড থেংকছ ফৰ ৱাচিং।